বলক আজি আমি এই চিপচিপিয়া বৰষুণৰ বতৰত এখন বেংগলী জোৰোণ খাবলৈ যাওঁ। এফালে কইনা ঘৰত জোৰোণ দিবৰ বাবে দৰা ঘৰৰ মানুহ বস্তু লৈ ওলাইছে আৰু এইটোৱে হৈছে আমাৰ দৰাটো। এইফালে হাতত এগালমান বস্তু লৈ আমি আহি পালোহি কইনা ঘৰৰ পদূলি আৰু এই বস্তুবোৰে দৰা ঘৰৰ পৰা কইনালে বুলি অনা হৈছে। এইগৰাকীয়ে হৈছে আমাৰ কইনা। অসমীয়াত জোৰোণ আৰু বেংগলী নিয়মত আশীৰ্বাদ দিয়া বুলি কয়। কেনেকুৱানো নিয়মটো মই দেখাই দিছোঁ আপোনালোকক। আচলতে দৰা ঘৰৰ জ্যেষ্ঠসকল আহি ছোৱালীজনীক বিয়াৰ দিনা পিন্ধিবৰ বাবে বস্তু দিয়াৰ লগতে ধান আৰু দুবৰি বনেৰে আশীৰ্বাদ দিয়ে আৰু ময়ো এই নিয়মটো প্ৰথমবাৰৰ বাবে কৰিবলৈ পাইছোঁ। অকল আশীৰ্বাদ দিলেই নহ'ব, লগতে এটা গিফ্টটো দিব লাগিব আৰু লগতে মিঠাই প্লেটখনৰ পৰা অকণমান মিঠাইও খুৱাই দিব লাগে। তাৰ পাছতে আৰম্ভ হ'ল আকৌ আমাৰ খোৱাৰ পৰ্ব। তাৰপিছতে কইনাজনীক নিজৰ ঘৰৰ মানুহে আশীৰ্বাদ দিয়াৰ লগতে কইনাই উঠি আহি আলহীসকলক ভৰিত ধৰি আশীৰ্বাদ লৈছে। তাৰপিছতে আকৌ আৰম্ভ হৈ গ'ল ফটো ছেশ্যন। ময়ো এই চেগতে দুখনমান ফটো উঠি ল'লোঁ পিছে। তাৰপৰা এতিয়া যাওঁচোন বলক। খানাটোনো কি আছে তাকে দেখাই দিওঁ অকণমান। খানাত পিছে আইটেম থকাততো বহুতখিনিয়ে আছিলে, কিন্তু এটা প্ৰব্লেম গম পাইনে? এই বেংগলী বিয়াবিলাকত ন মাছ আৰু মাংসটো বহুত দেৰিকৈ আহে, সেইকাৰণে দাইল আৰু ভাতৰ প্লেটখনকে দেখাই দিলোঁ। আৰু প্ৰথমবাৰলৈ এনেকুৱা বেংগলী জোৰোণত নিজকে উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিলোঁ। আপোনালোকে বাৰু এনেকুৱা বিয়া খাইছেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই।